নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেল এছকে স্কুল অফ ইকনমিক্সলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি 10টা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যন লৈ আহিছোঁ ইণ্ডিয়ান ইকনমিৰ পৰা। গতিকে আহকচোন আমি বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াত প্ৰথম কুৱেশ্যনটো সুধিছে যে ব্লু ৰিভলিউশ্যন ইজ ৰিলেটেড টু। ব্লু ৰিভলিউশ্যন কিহৰ লগত জড়িত? আৰু ইয়াত অপশ্যনসমূহ দিয়া আছে অইল চিডছ, ফিছ, মিল্ক এণ্ড জুট। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি ফিছ। তাৰ মানে ব্লু ৰিভলিউশ্যনটো ফিছৰ লগত জড়িত। দেন কুৱেশ্যন নম্বৰ 2, হু ইজ দি ফাদাৰ অফ অপাৰেশ্যন ফ্লাড? অপাৰেশ্যন ফ্লাডৰ ফাদাৰ বুলিলে কাক বুজা যায়? অপশ্যনসমূহ দিয়া আছে ডক্টৰ ভাৰ্গিছ কুৰেইন, ডক্টৰ নৰমান বৰলক, ডক্টৰ এম.এছ. স্বামীনাথন এণ্ড অপশ্যন নম্বৰ ডি নান অফ দি এবভ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ডক্টৰ ভাৰ্গিছ কুৰেইন। কুৱেশ্যন নম্বৰ 3, গ্ৰীণ ৰিভলিউশ্যন ইজ ৰিলেটেড টু। তাৰ মানে সেউজ বিপ্লৱ কিহৰ লগত জড়িত? অপশ্যনসমূহ দিয়া আছে HIV চিডছ, ইৰিগেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড ফৰেষ্ট। এইকেইটাৰ ভিতৰত গ্ৰীণ ৰিভলিউশ্যন বা সেউজ বিপ্লৱ কোনটোৰ লগত জড়িত? আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ HIV চিডছ, যাক কয় হাই ইল্ডিং ভেৰাইটি চিডছ। মনত ৰাখিব আপোনালোকে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। দেন কুৱেশ্যন নম্বৰ 4, হুইচ অফ দি ফলোয়িং ৰিপ্লেচ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া? প্লেনিং কমিশ্যন অফ ইণ্ডিয়াক কোনে ৰিপ্লেচ কৰিছিল? আৰু অপশ্যনসমূহ দিয়া আছে অপশ্যন নম্বৰ এ নেশ্যনেল ডেভেলপমেণ্ট প্ৰগ্ৰেম, অপশ্যন নম্বৰ বি নীতি আয়োগ, অপশ্যন নম্বৰ চি ব'ৰ্ড অফ প্লেনিং এণ্ড অপশ্যন নম্বৰ ডি নান অফ দি এবভ। আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে নীতি আয়োগ। গতিকে আমি গম পালোঁ যে নীতি আয়োগে প্লেনিং কমিশ্যন অফ ইণ্ডিয়াক ৰিপ্লেচ কৰিছিল। এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 সুধিছে ফাৰ্ষ্ট 5-year প্লেন ৱাজ বেছড অন হুইচ অফ দি ফলোয়িং মডেল? তাৰ মানে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা তলৰ কোনটো মডেলৰ ওপৰত বেছ কৰি কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে হেৰড-ডমাৰ মডেল, মিলাৰ মডেল, মহালনবিছ মডেল এণ্ড নান অফ দি এবভ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ হেৰড-ডমাৰ মডেল। গতিকে হেৰড-ডমাৰ মডেলটোৰ ফাৰ্ষ্ট 5-year প্লেনৰ লগত জড়িত। দেন কুৱেশ্যন নম্বৰ 6, NABARD ইজ এষ্টাব্লিছড অন হুইচ অফ দি ফলোয়িং কমিটি ৰিকমেণ্ডেশ্যন? তাৰ মানে নাবাৰ্ডটো কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনত প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াত অপশ্যনসমূহ দিয়া আছে। ফাৰ্ষ্ট অপশ্যনটো দিছে শিৱৰামন কমিটি, অপশ্যন নম্বৰ বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চি নৰসিমহা ৰাও কমিটি এণ্ড ডি প্লেনিং কমিশ্যন। তাৰ মানে এইকেইটাৰ ভিতৰত কোনটোৰ ৰিকমেণ্ডেশ্যনত নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ শিৱৰামন কমিটি। দেন কুৱেশ্যন নম্বৰ 7, হু ইজ ৰিলেটেড টু গান্ধীয়ান প্লেন? তাৰ মানে গান্ধীয়ান প্লেনৰ লগত কোনজন ব্যক্তি জড়িত? অপশ্যনসমূহ দিয়া আছে S.N. আগৰৱালা, ডক্টৰ মনমোহন সিং, P.C. মহালনবিছ এণ্ড নান অফ দি এবভ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ S.N. আগৰৱালা। গতিকে গান্ধীয়ান প্লেনৰ লগত S.N. আগৰৱালা জড়িত হয়। দেন কুৱেশ্যন নম্বৰ 8, হুইচ অফ দি ফলোয়িং আইটেম ইজ কেৰেক্টাৰাইজড বাই হায়েষ্ট ইনকাম ইলাষ্টিচিটি অফ ডিমাণ্ড এমং আদাৰ্ছ? তাৰ মানে তলৰ কোনকেইটা সামগ্ৰীৰ ক্ষেত্ৰত ইনকাম ইলাষ্টিচিটিটো বেছি হয়? আৰু অপশ্যনসমূহ দিছে কাৰ, মিল্ক, পেডি এণ্ড টবাকো। আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ কাৰ, কিয়নো কাৰৰ ইনকাম ইলাষ্টিচিটি অফ ডিমাণ্ডটো সকলোতকৈ বেছি হয় এইকেইটাৰ ভিতৰত। কাৰণ অলপ ইনকাম বাঢ়িলে মানুহে বেছিকৈ কাৰ ডিমাণ্ড কৰিবলৈ লয়। এণ্ড কুৱেশ্যন নম্বৰ 9, পেপাৰ কাৰেঞ্চি ফাৰ্ষ্ট ষ্টাৰ্টেড ইন ইণ্ডিয়া? তাৰ মানে কাগজী মুদ্ৰা ভাৰতত কেতিয়া প্ৰথম প্ৰচলন হৈছিল? অপশ্যনসমূহ দিয়া আছে 1861, 1542, 1601 এণ্ড 1880। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1861। তাৰ মানে 1861 চনৰ পৰা কাগজী মুদ্ৰা ভাৰতত প্ৰচলন হৈছিল প্ৰথম। দেন কুৱেশ্যন নম্বৰ 10, দি ARDC ইজ নাও এ ব্ৰাঞ্চ অফ দি? তাৰ মানে ARDC বৰ্তমান তলৰ কোনটো প্ৰতিষ্ঠানৰ এটা ব্ৰাঞ্চ হয়? অপশ্যন দিয়া আছে RBI, NABARD, IDBI এণ্ড SDBI। আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি NABARD। গতিকে আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব, লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। লগতে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।